কেতিয়াবা মন কৰিছেনে একেই শিক্ষা, একেই সুযোগ, একেই সমাজত থাকিও কিছুমান মানুহ আগবাঢ়ি যায় আৰু কিছুমান মানুহ একে ঠাইতেই থাকি যায়। কাৰণটো সদায় তেওঁলোকে কি কৰে সেইটো নহয়, বহু সময়ত তেওঁলোকে কি ভুল নকৰে সেইটোৱেও তেওঁলোকৰ জীৱন সলাই দিয়ে। আজি এই 5 মিনিটৰ ভিতৰত আমি কথা পাতিম জীৱনত কেতিয়াও নকৰিবলগীয়া 5টা ভুল। এই ভুলবোৰ আপুনি যদি এৰাব পাৰে হয়তো আপোনাৰ জীৱনৰ গতিয়েই সলনি হৈ যাব পাৰে। 1 নম্বৰ ভুল, সকলোকে সুখী কৰিবলৈ আপুনি চেষ্টা কৰে। এই পৃথিৱীত সকলো মানুহক সন্তুষ্ট কৰাটো সম্ভৱ নহয়, ভগৱানেও পৰা নাছিল। আপুনি যিমানেই ভাল হওক আপোনাক কোনোবাই নহয় কোনোবাই দুৰ্বল বুলি ভাবিব। কোনোবাই ক'ব হি ইজ নট ছাফিচিয়েণ্ট। যেতিয়া আপুনি সকলোৰে মন জয় কৰাৰ চেষ্টা কৰে তেতিয়া লাহে লাহে নিজৰ মনটো আপুনি হেৰুৱাবলৈ আৰম্ভ কৰে। জীৱনৰ এটা সময়ত আপুনি বুজিব লাগিব সকলোৰে অনুমোদন ল'ব নালাগে। যিসকলে আপোনাক সঁচাকৈয়ে বুজে তেওঁলোকৰ সন্মানেই যথেষ্ট। মনত ৰাখিব, সকলোকে সুখী কৰিবলৈ গৈ বহুতেই নিজৰ সুখকণ হেৰুৱাই পেলায়। নিজৰ আনৰ সৈতে কম্পেৰিজন আজিৰ যুগত বহুত ডাঙৰ ভুল। বন্ধুৱে নতুন গাড়ী লৈছে, কোনোবা বিদেশলৈ গৈছে, কোনোবাই দামী ঘৰ লৈছে, কোনোবাই সামাজিক মাধ্যমত দিছে ফটো, আৰু তাৰপিছত আৰম্ভ হয় কম্পেৰিজন। মই কিয় নোৱাৰিলোঁ, মই কিয় ইমান পিছ পৰি আছোঁ। কিন্তু আপুনি এটা কথা পাহৰি যায়, আপুনি আপোনাৰ জীৱন অন্যৰ 30 ছেকেণ্ডৰ হাইলাইট ৰিলৰ লগত তুলনা কৰি আছে। প্ৰত্যেকৰে জীৱন বেলেগ, প্ৰত্যেকৰে সংগ্ৰাম বেলেগ, প্ৰত্যেকৰে জীৱনৰ পথ বেলেগ। তুলনা যিমান বঢ়াই নিব সিমানেই সন্তুষ্টি কমি যাব। গতিকে প্ৰতিযোগিতা কৰক, কাৰোবাৰ সৈতে নহয়, আপোনাৰ যোৱাকালিৰ দিনটোৰ সৈতে। 3 নম্বৰ ভুল, সময়ৰ মূল্য আমি বুজি নাপাওঁ। টকা হেৰালে আপুনি আকৌ উপাৰ্জন কৰিব পাৰিব, বন্ধু আপুনি পাই যাব, কিন্তু এবাৰ হেৰাই যোৱা সময়, পাৰ হৈ যোৱা সময় পাব জানো? আমি প্ৰায়ে ভাবোঁ আগলৈ কৰিম, পিছলৈ কৰিম, সময় বহুত আছে। ঠিক সেই পিছলৈ বা আগলৈ শব্দটোৱে আপোনাৰ সপোন কিছুমান শেষ কৰি দিয়ে। দিনটোত যদি আপুনি মাত্ৰ 1 ঘণ্টা সময় অপব্যয় কৰে, মানে 365 ঘণ্টা। সকলোৰে দিন 24 ঘণ্টাই। পাৰ্থক্য কেৱল আপুনি কেনেকৈ 24 ঘণ্টা ইউটিলাইজ কৰিছে। নম্বৰ 4, ভুল মানুহক আপুনি বাৰে বাৰে জীৱনত সুযোগ দিছে। জীৱনত ক্ষমা কৰাটো মহান কথা, কিন্তু বাৰে বাৰে সহ্য কৰাটো মহানতা নহয়। কিছুমান মানুহে আপোনাৰ ভাল পোৱাক দুৰ্বলতা বুলি ভাবে। প্ৰথমবাৰ আপোনাৰ ভুল হ'ব পাৰে, দ্বিতীয়বাৰো হ'ব পাৰে, কিন্তু একেই আঘাত, একেই মিছা কথা, একেই বিশ্বাসঘাতকতা পুনৰাবৃত্তি যদি হৈ থাকে, সেই সমস্যাটো কেৱল সেই মানুহজন নহয়, আপুনিও নিজৰ বাউণ্ডেৰী নিৰ্ধাৰণ কৰি দিয়া নাই। সকলোকে জীৱনত ৰাখিবই লাগিব বুলি কোনো নিয়ম নাই। কেতিয়াবা আগবাঢ়ি যাবলৈ কিছুমান মানুহক পিছ পেলাই এৰি থৈ আহিবই লাগিব, জীৱনৰ নিয়ম। নম্বৰ 5, কি জানে, নিজৰ ওপৰত আমি বিশ্বাস তৎক্ষণাত হেৰুৱাই পেলাওঁ, আৰু এইটোৱে মানুহৰ জীৱনৰ বৃহৎ ভুল। পৃথিৱীৰ কোনো মানুহে আপোনাক বিশ্বাস নকৰিব পাৰে। আপোনাৰ যদি নিজৰ ওপৰত বিশ্বাস থাকে তেন্তে আৰম্ভ কৰাৰ শক্তি আপোনাৰ থাকিবই। কিন্তু যিদিনাই আপুনি নিজে ক'বলৈ আৰম্ভ কৰে যে মই নোৱাৰিম নেকি, মোৰ দ্বাৰা নহ'ব নেকি, মোৰ কপালতে নাই, সেই দিনাই আপুনি নিজৰ সপোনবোৰৰ দুৱাৰ নিজেই বন্ধ কৰি দিয়ে। মনত ৰাখিব, আত্মবিশ্বাসৰ অৰ্থ এইটো নহয় যে আপুনি কেতিয়াও বিফল নহ'ব, সদায় ছাকচেছ হ'ব। আত্মবিশ্বাসৰ অৰ্থ হ'ল আপুনি বিফল হ'লেও আকৌ উঠি থিয় হ'ব, আৰু যি মানুহ সদায় থিয় হ'বলৈ সাজু থাকে আকৌ এবাৰ উঠি, তেওঁক দীৰ্ঘকাল কোনেও ষ্টপ কৰি ৰাখিব নোৱাৰে। শেষত কৈছোঁ, জীৱনত সফলতা বহু সময়ত নতুন অভ্যাস গঢ়ি আপুনি কৰিব নোৱাৰে। কিছুমান ভুল সময়মতে যেতিয়া এৰি দিব আপুনি, তেতিয়াই আৰম্ভ হ'ব। হয়তো এই 5টা ভুলৰ এটা নহয় এটা আপুনিও কৰি আছে আজিও, কিন্তু সেই একেটা ভুলেই আপুনি যদি এৰি দিয়ে, এইটো আপোনাৰ হয়তো জীৱনৰ এটা নতুন ষ্টাৰ্টিং হ'ব। আমি জানিব বিচাৰিম এই 5টা ভুলৰ ভিতৰত কোনটো ভুল মানুহে আটাইতকৈ বেছি কৰে বুলি আপোনাৰ ধাৰণা হয়। কমেণ্টত আপুনি লিখক আজি। আমি আছোঁ, আৰু এইটো হৈছে 5 for life, 5 মিনিট 5টা মূল শিক্ষা। থিংক বেটাৰ, লিভ বেটাৰ।
ভালে থাকিব।